কয়দিন নম্বর 420 জেলের পাই পলাই গেল। কি তুই তা কই দিও ভালকে ঠিক পানোরা সরি স্যার, আমি তাকে ঠিকরে ধরিম। অতি সোনকালতে তার খবর লো, নহলে আমার চাকরি দিগদারত পড়ব। ওকে স্যার। আৰু এটা কথা, সি কিন্তু বহুত খাতাৰনাক কৈ দি, তাক সোনকালতে ধৰিব লাগিব, নহলে বহুত দিগদাৰ হ'ব। হয় স্যার। কিবা গম পালা নেকি তার বিষয়ে? একো গম পোৱা নাই। চিচিটিভিত তাৰ বিষয়ে একো ফুটেজ নাই। 2 ঘণ্টা আগৰ সকলোবোৰ ফুটেজ ডিলেট হৈ আছে। আচৰিত কথা, চিচিটিভিৰ লগত খেলা কোনে খেলবা পাৰে? এইটো নিশ্চয় কোনোবা ভিতৰৰ মানুহৰে কাম হ'ব। এনাই মই তোৰ ভুল গেলাকে ইতাক গেলে হামা কৰি থাকিম। আই এম সৰি ছাৰ। তোৰ চৰি দি কি মই আচাৰ বনাং নাকি? সময়ত কাৰ ফোন হৈছে? হেল্ল', স্যার, হলকান্তে বেংকক এতে চুৰ হৈছে। কি বেংকত চুৰ হৈছে? কেইটা? ঠিক আছে, মই যাই আছো, তোন তাতে ৰখা। কি হ'ল ছাৰ? কি হলকান্তে গাড়ী উলিয়া আৰু বলা। আপনি এৰে কোনি? স্যার, মই এৰে ব্ৰাঞ্চ মেনেজাৰ। আপোনালোকৰ চিকিউৰিটি চিষ্টেম কি কৰি আছিল? ইয়াত কোনো চিচিটিভি নাই নেকি? এইটো কেনেকৈ সংঘটিত হ'ল আমি গমেই নাপালো। চিচিটিভি ফুটেজ চেক কৰিলে নে আপোনালোকে? নাজানো কেনেকৈ, কিন্তু সকলোবোৰ চিচিটিভি ফুটেজ ডিলেট হৈ আছে। চুৰ হোৱাৰ 1 ঘণ্টা আগতে সকলোবোৰ চিচিটিভি বেয়া হৈ গৈছে। কোনো কথা নাই, বেংকত চুৰি হোৱা মানুহবোৰৰ চিৰিয়েল নাম্বাৰটো আছে? আছে স্যার। এই চিৰিয়েল নাম্বাৰটোৱে আমাৰ অস্ত্ৰ হ'ব তাক ধৰাৰ। কিন্তু স্যার, পয়সা চুর হোৱা নাই। কি কি চুৰ হৈছে? স্যার, আমার বেংকৰ মানুহগলাৰ একাউণ্ট ডিটেইলে চুৰ হৈছে। সেই মানুহবিলাকৰ একাউণ্ট নাম্বাৰ, পিন কোড, ডেবিট নাম্বাৰ সকলোবোৰ চুৰ হৈ গৈছে। এইবিলাক ডিটেইলছ ব্যৱহাৰ কৰি চুৰে যিকোনো মানুহৰ পইচা যিকোনো সময়তে চুৰি কৰিব পাৰে। এইটোতো বহুত ডাঙৰ চুৰি হৈ গ'ল। এই চুৰিটো সংঘটিত হোৱাৰ বাবে সাধাৰণ মানুহৰ ওপৰত কিমান প্ৰভাৱ পৰিব আপুনি ভাবিছেনে? আপুনি কেৱল সাংবাদিকক সুধিলে অকল বেংকৰ পইচা চুৰ হোৱা বুলিয়ে ক'ব, ডিটেইলছ চুৰ হোৱাৰ কথা নক'ব, নহ'লে হাংগামা হৈ যাব। ঠিক আছে স্যার। আমি অতি শীঘ্ৰে এই চুৰজনক ধৰিব লাগিব, নহ'লে বহুত ডাঙৰ বিপদ হৈ যাব। হেই আপা, আপা ক'ত মৰি আছা? হেই আপা, শুনছো ইফালে কথা এটা আছে। কি হ'ল দেউতা? এ আপা, টিভিটো জ্বলাই দিছোন, মোৰ ভাগে বেছি এৰ পাই মই টিভিটো চাক, অলপ বাতৰি চাং দেশৰ অসমৰ ৰাইজৰ। হ'ব দে দেউতা। আজিৰ ব্ৰেকিং নিউজ, ভূটানে এৰি দিলে পানী, অসমত হ'ল বানপানী। অসমত গৈছে 25খন গাঁও বানপানীৰ তলত বুৰ, আৰু এই মুহূৰ্তত হ'ল গুৱাহাটীত ভয়ংকৰ চুৰ। আৰু আজিৰ ব্ৰেকিং নিউজ, অসমৰ সকলোবোৰ বেংকৰ পৰা পইচা চুৰ হ'বলৈ ধৰিছে। সাৱধান হওক, সতৰ্ক থাকক। নিউজ লাইভ 420। আমাৰ এখনত থাকিব নোৱাৰা হৈছে, চাৰিওফালে হাহাকাৰ চুৰ ডকাইত। কি হ'ব এতিয়া? বেংকত চুৰ হৈছে, মোৰ বা পইচা কেইটা আছে না নাই বেংকত? হে আপা, টিভিটো বন্ধ কৰে, নিউজ চালি বুকু চুকু কপি যায়, বন্ধ কৰ সোনকালে। সেই কয়দিন নম্বৰ 420 কিবা খবৰ পালা নাকি? নাই ছাৰ, তাৰ একো সূত্ৰই ওলাব পৰা নাই। ৰবা, মোৰ এটা ফোন আহিছে। হেল্ল', কোননো? কয়দিন নম্বৰ 420।
হেল্ল' তই ক'ৰ পৰা কৈ আছা? তোৰ ওপাৰৰ পৰা। পুলিচৰ লগত ভাল তুমি? তই পস্তাব লাগিব কিন্তু পিছত। তই কাৰ লগত এনেকে ফোন কৰিছা জানা না? ধুমুহা হয় মই ধুমুহা। তই যদি ধুমুহা, জুই হয় মই জুই। চালা এই কৈ দি তোক ধৰিবা পাৰিলে মই সুদাই নেৰো। এই ফোন নম্বৰটো ট্ৰেক কৰি চাই ক'ৰ পৰাই ফোন কৰিছে সেইটো মোক এতিয়া জনাও। ঠিক আছে ছাৰ, মই এতিয়া চাই লওঁ। এই নাম্বাৰটো ট্ৰেক কৰি চাইছোঁ ক'ৰ পৰাই ফোন কৰিছে। ঠিক আছে স্যার। স্যার এই নাম্বারটি ভিপিএন লৈ ফোন কৰি আছে। এটো ট্ৰেক কৰিবা মই নোৱাৰিম স্যার। কি ভিপিএন লাগিছে? মই ছাৰক কথাটো জনাব লাগিব। ছাৰ আপুনি ইয়ালৈ আহকচোন কম্পিউটাৰ ৰুমলৈ। কি হ'ল? কিবা খবৰ পালা তাৰ? নাই ছাৰ, সি ভিপিএন লাগে ফোন কৰি আছে। তাক ট্ৰেক কৰাটো সহজ নহয়। এতিয়া আমি তাক কেনেকে ধৰো? ছাৰ মোৰ হাতত এটা লগৰ চিনাকি আছে। সি মুম্বাইত থাকে, সি বহুত ডাঙৰ হেকাৰ। সি উলিয়াই দিব পাৰে এইটো কেনেকে কি হৈছে। তাক মই মাতো নেকি ছাৰ অসমলৈ? নিশ্চয় তাক শীঘ্ৰে মাতা অসমলৈ। হেল্ল' যাদৱ, তই ক'ত আছ? খবৰ ভাল না? হয় দেই, তোক বহুত দিনৰ মূৰত ফোন কৰিলোঁ। তই অসমত আছোন, মই বহুত ডাঙৰ বিপদত পৰিছোঁ। অতি সোনকালে আহ, নহ'লে তোৰ মোৰ চাকৰি যায়। ঠিক আছে, আহিবি তেন্তে কাইলৈ। কালি আহিব না কেতিয়া সি? হয় ছাৰ, সি কালি আহিব অসমত। স্যার ওই যে নাম্বার 420 লোকেশন পাই গেল স্যার। তাহলে শীঘ্ৰে ব'লা, তাক ধৰি আনো আমি। ওকে ছাৰ। হাও স্যার, এতটো কই নাম্বার 420 মরা হ। কিন্তু লোকেশনটোতে স্যারে তুই রেখেছিল কই নাম্বার 420। তাৰ মানে বেংক চুৰ কৰা মানুহটোৱেই নহয়, আমাৰ লগত কোনোবাই খেলা খেলি আছে। হেল্ল' কোন? কি তুহুন ভাবিছিলি নেকি মোক থৈ বেয়া পাৰিবি বুলি? অসম্ভৱ। খেলাটো এতিয়া আৰম্ভ হৈছেহে আৰু বহুত বাকী আছে। তই এবাৰ হাতত আহি চাচো, তই গম পাবি পুলিচৰ পাৱাৰ কিমান। আগতে ধৰিতো চা।